মোৰ এতিয়া অকণমান বাচন ধুবা কৰি পৰি আছে বাচনবিলাক কোনে ধুব তোৰ মায়ে আহি ধুব নেকি অ মা আমাৰ ধুই কথা নকবা দে কথা বেয়া হৈ যাবে হা তই মোক এনেকে কৈছা আজি বাপা আহক তোক দি আছো যা যা বুঝে না কবে যা বুয়েনে অনাই ঘৰখানত এই ঘৰখানত যিমান ফাৰ্নিচাৰ আছে ময়ে আনা আপুনি তো ফনে ঘৰখানত আকোৱে নাছি হেৰা পুনছা ক'ত আছা হেৰা ক'ত গেলে মানুহজনী অ মাই মা অ মাই অ বাপা আইলি অ মাই আইলো দে এইজনী ক'ত গেছি হে কোন এইজনীয়ে কোন এইজনী হ'ব আৰু আমাৰ এইজনী অ মহাৰাণীৰ কথা কৈছে নাজনো ক'ত গেছি অলপ আগতে দেখোন বহি মেকআপ কৰি আছিল তাতে মই বাচনখিনি ধুবা দিয়ামতে তাই মোক কিমান কথা ক'লা হা তাই তোক গালি দিছি আজি আও বাহিৰত যাবই নোৱাৰি সেইকাৰণে আমাৰ এইটো কওঁ গাড়ীখন লৈ নাই নুশুনে কিমান আৰু খোজকাঢ়ি যাই থাকে তেওঁৰ খালি মাকৰে টেনচন হেৰা আহিছা আহিলো কি যে গৰম নহয় সেইকাৰণে আপোনাক এখন গাড়ী ল'ব কওঁৱে আপুনিতো মোৰ কথা কি শুনিব গাড়ী নহয় ৰ'বা এৰোপ্লেন এখনে লওঁ কি সঁচা আচ্ছা গাড়ী লাগে গোটাই দিন তোমাৰ হাজিৰা কৰি 500 টকা পাম আজিলৈকে 500 টকা কি পায় চাউল দালি আনাতে দেখোন গোটাই পইচা গুচি যায় আৰু তো গাড়ী লাগে সপ্তাহ দেখোন কাপোৰ কিনিব যায় আছা মই এবছৰ এতিয়া এযোৰ কাপোৰ পিন্ধি আছো তুমি ঘৰৰ কাম কি কৰা মায়ে দেখোন চব কাম কৰিব লাগে হাই মই এখন কিয় ঘৰত বিয়া হ'লো সাধাৰণ বিউটি পাৰ্লাৰখনত যোৱাতে ইমান গালি দিলে মই আৰু এখন ঘৰত অলপ সময়ও নাথাকো মই এতিয়াই মাৰ ঘৰত গুচি যাম বাপৰে গেলদে কিবাকে এইজনী বাপা তই টেনচন নলবি তই যি বস্তু চপে আনছা তাই ঘৰখনত থাকলি আমাৰ এখন ঘৰ হৈ নাখে ইটা তোৰ কাৰণে মই ভাল চাই এটা ছোৱালী চাই আনি তই চিন্তা নকৰিবি বাবা তোৰ কাৰণে কালিয়ে যাম মই ছোৱালী চাবা হে ভগৱান তুমি চাবা আৰু মোৰ ঘৰখন